অফিসত লটাৰী টিকট কাটিছে মাঘ বিহু উপলক্ষে ফূৰ্তি কৰিবৰ কাৰণে আৰু মোৰ ভাগত হাতটো বজিছে হাতটো লাগিছে গতিকে হাতটো আনিব গৈ আছো লাহনক লগত সিকিউৰিটি গাৰ্ড হিচাপত লৈছো কাৰণ হাহৰ ডিমাণ্ড বহুত বেছি আৰু সেই হিচাপত সিকিউৰিটি গাৰ্ড হিচাপত লাহন লৈছো বেয়াটো নোপোৱা ন লাহন নাই মই মুঠতে ৰাতি খাব পালে হ'ল নিশ্চয়কৈ এতিয়া আমি গৈছো লাহন লিফ্টটো খুলি দিয়া লাহন কোনফালে যাম ৰাইট আমি পাৰ্কিংত যাম পাৰ্কিংত তুমি মোক ৰাস্তা দেখুৱা আকৌ আগলৈ আহা আৰু যদি মানে মানুহ চানুহ আহে অকমান বাউন্সাৰ হিচাপেও চাই দিবা কাৰণ ভিআইপি মানুহ হয় নাই हाँ लगी से मेरे हिस्से में मतलब हंस लगा है हंस मतलब डाक अच्छा अभी डाक मिट जाएगा नया सारे व्यू भी आ रहा है बिल्कुल उसके लिए रात को खाना होगा जोरदार पार्टी होगा चलो बाय 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 राम चलो 20 টকাৰ টিকটত हाँ लगी 400 টকাৰ তেজাল হাঁহ এখন গুণৰ কপাল নহয় চোতাল ক'ত মানুহবিলাক ক'ত गाइस धोखा हो गया हमारे साथ प्रैंक हो गया ক'ত খেল হৈ আছে আচ্ছা আমার ভুল হল সরি গাইজ আমার ভুল হল আমার এই মানে এখেত নেভিগেটৰ খুব ভাল নহয় ইনফৰমেশন ভুল আছিলে যিজনে মোক তথ্য দিলে তেওঁ ইন্টেলিজেন্সৰ ফালৰ পৰা আমাৰ হাতলৈ ভুল তথ্য আহিছে যাৰ কাৰণে আমি সঠিক সময়ত সঠিক জায়গাত পোৱা নাই এতিয়া মোৰ হাঁহটো কোনে লৈ গব বাইদেউ আমাক দিক দেখাইছে বাইদেউ হাঁহটো পাম নে নেপাম মোৰ নিশ্চয় পাম ন গাইজ আমাৰ এতিয়ালৈকে এখন আহিয়ে পোৱা নাই নহয় বাইদেউ বলক হাঁহটো আনিব লাগিব হাঁহটো আনিবলৈ চাওক একদম পুৰা জেগা একদম হাঁহ আনিব যাবৰ কাৰণে ৰেডি ফাইনেলি অলৰেডি হালোৱা মানুহ বহুত দেখোন মোৰ হাঁহটো কোনে নিলে কি পালে চাউল পালে বাপৰে চাওঁ মিলিছে কিন্তু ন আছে শূন্য মস্ত ফুটা আছে কপালত ৰাহুল তুমি মোৰ আহিছিলা ইনফৰ্মাৰ বডিগাৰ্ড হিচাপত কি হ'ল আমাৰ শব্দ নোলোৱা হৈ গৈছে চকুৰ সন্মুখত হাঁহ লৈ গ'ল কুকুৰা লৈ গ'ল মোৰখন জোপা নাই বে আমাৰ তিনিয়া লাউৰে লাগিব একো নাহিল সন্মুখত হাঁহ লৈ গ'ল কুকুৰা লৈ গ'ল ছাগলী লৈ গ'ল ভকুৱা কি মাছ আমাৰ মানে কপালখন নহ'ল কিন্তু আমাৰ সহযোগী সহকৰ্মী এজনে কিন্তু এইবাৰ মই পঞ্চমটো পুৰস্কাৰ পাইছোঁ মাজৰ অন্যতম বীৰ এজন নাম ৰাখি দিছে কণী প্লেট লৈ গৈছে নন তালিকা দাই 1 কেজি চিৰা পালো বাকি হৈ যাব আমাৰ এনেকৈ হৈ যাব সকলোৰে পৰা অলপ খাওঁ আৰু আমাৰ পাৰ্টি বেষ্ট